মোৰ আৰু ঈশানৰ বিয়াখন সামাজিকভাৱে বৰ ধুমধামেৰে হৈছিল। ফুলশয্যাৰ ৰাতি তেওঁ মোক কোৱা প্ৰথম কথা, চোৱা শেৱালি, মোৰ মা তোমাৰ মাৰ দৰে। তেওঁক কেতিয়াও মনত আঘাত নিদিবা। সৰুৰে পৰা মায়ে মোক বহুত কষ্টেৰে ডাঙৰ দীঘল কৰিছে। মোক কেতিয়াও দেউতাৰ অভাৱ অনুভৱ কৰিব নিদিলে। ময়ো বিচাৰোঁ তুমি মোৰ মাৰ সকলো দুখ কষ্ট দূৰ কৰিবা। মাক কেতিয়াও নিজৰ ছোৱালীৰ অভাৱ অনুভৱ কৰিবলৈ নিদিবা। মই মূৰটো জোকাৰি উত্তৰ দিলোঁ, হয়। আৰু তেতিয়াই মোৰ নতুন জীৱনৰ আৰম্ভণি হয়। মোৰ শাহুৱাইক মা অবিহনে মই কেতিয়াও শাহুৱাই বুলি ভবা নাছিলোঁ। মই শাহুৱাইৰে নিজৰ ছোৱালী হ'লোঁ। মায়েও মোক বহুত মৰম কৰিছিল। বেমাৰ হ'লে মায়ে ঘৰৰ সকলো কাম নিজ হাতেৰে কৰিছিল। মোক একো কৰিব নিদিছিল। এনেকৈয়ে মোৰ সৰু পৰিয়ালটো চলি গৈ আছিল। বিয়াৰ কেইমাহমানৰ পাছত মায়ে মোক আৰু ঈশানক ক'ৰবাৰ পৰা ফুৰি আহিবলৈ কৈছিল। প্ৰথমে মই যাব নিবিচাৰিলেও মাৰ তাগিদাত যাবলৈ মান্তি হৈছিলোঁ। মাকো নিবলৈ মন আছিল, কিন্তু মাৰ যাবলৈকেহে মন নাছিল। গতিকে শেষত আমি দুয়ো কেইদিনমানৰ বাবে ওলাই গৈছিলোঁ। চাওঁতে চাওঁতে আমাৰ বিয়াৰ প্ৰায় এবছৰ সম্পূৰ্ণ হ'লেই। এদিন তেওঁ এসপ্তাহৰ বাবে অফিচৰ পৰা বাহিৰলৈ যাব লগা হ'ল। তেওঁ অহাৰ আগদিনা মই গৰ্ভৱতী বুলি জানিব পাৰিলোঁ। মই ভাবিছিলোঁ তেখেত ঘৰলৈ আহিলে মই সকলো ক'ম। তেখেত বাছত উঠি ঘৰলৈ আহোঁতে মেছেঞ্জাৰত কৈছিলোঁ, আৰু কিমান দেৰি হ'ব? তেখেতে উত্তৰ দিয়াৰ আগতেই শাহুৱাইৰ মাত শুনি ডাটা কানেকশ্যনটো অফ কৰি মাৰ ওচৰলৈ গ'লোঁ। মাৰ লগত কথা পাতি থাকোঁতে হঠাৎ ফোনটো বাজি উঠিল। ৰিচিভ কৰাৰ লগে লগে সিফালৰ পৰা মানুহ এজনে ক'লে, ঈশানৰ গাড়ীখন হেনো এক্সিডেণ্ট হ'ল। ঈশান বৰ্তমান চিকিৎসালয়ত অতি সংকটজনক অৱস্থাত আছে। সেই মুহূৰ্তত মই যেন একো বুজিব পৰা নাই। ঈশানলৈ বুলি পাগলৰ দৰে দৌৰিছোঁ, কিন্তু মই গৈ পোৱাৰ আগতেই তেওঁ সকলো মায়া মোহ ত্যাগ কৰি উভতি নোহোৱাৰ দেশলৈ গুচি গ'ল। সেইদিনা মই তেওঁক আমাৰ সন্তানৰ কথা ক'ব পৰা নাছিলোঁ। চকুৰ আগত যেন নিমিষতে শেষ হৈ গ'ল আমাৰ সপোনবোৰ। মোৰ চকু পানী দেখি গোটেই চিকিৎসালয়খন স্তব্ধ হৈ গ'ল। মোৰ মায়েও বহু কষ্টেৰে নিজক চম্ভালি শান্ত কৰাৰ চেষ্টা কৰিছিল। ঈশান যোৱা এবছৰ হ'ল। আমাৰ মাইনা এতিয়া 2 মাহ হ'ল। দেখাত হাইলাক দেউতাকৰ নিচিনা। বহু বছৰৰ মূৰত আকৌ আহিলোঁ ফেচবুকৰ জগতখনলৈ বুলি। ডাটা কানেকশ্যন অন কৰাৰ লগে লগে কেইবাটাও ন'টিফিকেশ্যন। ফোনটো মেছেজেৰে ভৰি পৰিল। প্ৰথমে মই মেছেঞ্জাৰত এটা ID বিচৰা আৰম্ভ কৰিলোঁ। দেখা পালোঁ সকলোৰ শেষত সেই আইডিটো আছে। মই কঁপা কঁপা হাতেৰে আইডিটোৰ ভিতৰলৈ গৈ দেখিলোঁ তেওঁৰ শেষ মেছেজ, পাগলীজনী তোমালৈ আৰু মালৈ কি আনিম কোৱা? ক'ব নালাগে, মই পচন্দ জানো নহয়। ধুনীয়া কাপোৰকে লৈ আনিম দেই, তুমি চিন্তা নকৰিবা, এঘণ্টাত উভতি আহিম। মেছেজটো চাই এনেকুৱা লাগিছে যেন চকুলৈ এতিয়াও মথাউৰিৰ বান্ধ মনা নাই। আকৌ বাৰে বাৰে মনটোৱে কৈ আছে, তোমাৰ এই এঘণ্টা শেষ নহ'বই নেকি?